हेलो गाइस की खबर आपनालोকৰ আজি অন্য এটা ভিডিঅলৈ মই আপোনালোকৰ ওচৰলৈ আহিলো আমি গৈছিলো কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ মানে আমি দৰ্শন কৰিবলৈ যোৱা নাই আমি গৈছিলো আমাৰ তাত আলহীৰ মানে লৰা চুলাকৰণ কৰিছিলে আৰু তালৈকে গৈছিলো আমি আৰু তাৰ পিছত আমি এনে বাহিৰৰ পৰাই মন্দিৰটো দৰ্শন কৰিলো আৰু আপোনালোককো মই ভাবিলো দৰ্শন কৰাও মন্দিৰটো তেতিয়াহলে বলক মোৰ লগতে আপোনালোকেও দৰ্শন কৰিব আৰু মোৰ যদি এই ভিডিওটো চাই ভাল পায় তেতিয়াহলে আপোনালোকে মোৰ ভিডিওটোত কমেন্ট কৰি জনাব আপোনালোকে চাই কেনেকুৱা পালে ঠিক আছে তেতিয়াহলে বলক কামাখ্যা মন্দিৰলৈ আৰু এয়া আমি গাড়ীত উঠি ললো আৰু এতিয়া যাত্ৰা আৰম্ভ কৰিলো কামাখ্যা মন্দিৰলৈ আৰু এয়া আমি আহি পালো কামাখ্যা মন্দিৰ আৰু গাড়ীৰ পৰা নামি আমি গৈ আছো কামাখ্যা মন্দিৰলৈ কাৰণ আপোনালোক সকলোৱে জানে গাড়ীৰ পৰা নামি কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ হলে অকমান খোজকাঢ়ি যাবই লাগে আৰু ইয়া দোকান সোঁফালে বাওঁফালে দুফালে দোকান আছে আৰু আমি এনেকৈ গৈ আছো আৰু যাই আমি দৰ্শন কৰিম মন্দিৰ ৰাস্তাৰে আহি থাকোতে আমি ইয়া নতুন দৰা কইনা দেখিলো চাকচোন হয়তো বিয়া পাতি আহিলে হাই গাইস আমি এতিয়া কামাখ্যা মন্দিৰৰ মেইন দুৱাৰত প্ৰৱেশ কৰিবলৈ ওলাইছো আৰু আমি এতিয়া কামাখ্যা মন্দিৰ চাকচোন কামাখ্যা মন্দিৰৰ দৰ্শন দেখাই আছো আপোনালোকক গেট পাওঁতে আকৌ এজনী কইনা দেখিলো চাকচোন ইমান মৰম লাগিছে কইনাজনী এতিয়া আমি চিৰিৰে ওপৰলৈ খোজকাঢ়ি গৈ আছো আৰু এয়া মেইন মন্দিৰৰ প্ৰৱেশদ্বাৰ কিন্তু আমি ইয়াৰে প্ৰৱেশ নকৰো আমি অকমান সাইডেৰে যাম কাৰণ আমি ভৱনলৈকে যাব লাগিব আৰু তাৰ পিছৰ পৰা আহি আমি মন্দিৰলৈকে যাম আৰু মই ভৱনৰ ওপৰৰ পৰা মা কামাখ্যা দেৱীৰ মন্দিৰৰ ভিডিঅ' লৈছিলো ইয়া চাওক আৰু ভৱনত অকমান সময় থাকি আমি চাহ পানী খাই তাৰ পিছত আমি তললৈকে যাম মা কামাখ্যা দৰ্শন কৰিম মানে ভিতৰতো প্ৰৱেশ কৰিবলৈ নোৱাৰো কাৰণ হেদিনাখন আমি প্ৰৱেশ কৰিম বুলি যোৱা নাই আৰু বাহিৰৰ গোটেইখিনি আমি চাম আৰু আপোনালোককো দেখুৱাম আৰু আমি যেটো ভৱনলৈ গৈছিলো এই ভৱনতে থাকিবলগীয়া ব্যৱস্থাও আছে আৰু বহুত ৰুম আছে আৰু ওচৰে পাজাৰ ইয়াৰেও বহুত ৰুম পাই যাব মা কামাখ্যা দেৱী মন্দিৰৰ ওচৰতে আৰু বাহিৰৰ পৰা মানুহ আহিলে ইয়াতে থাকিবলৈ সুবিধা আছে আৰু ইয়াৰে ৰেন্ট বিলাক মই সুধিছিলো যোন মানুহ আছিলে তেওঁলোকে মানে এদিনত 1000 বা অকমান বেছি ফেসিলিটি থকা যেনে এসি থকা হেবিলাক 2000 বা 3000 হেনুকাৰ ৰেঞ্জত পাই যাব আৰু বাহিৰৰ পৰা মানুহ আহিলে একো টেনচন নাই একেবাৰে কামাখ্যা মন্দিৰৰ ওচৰতে তেওঁলোকে থাকিবলৈ পাব
আমি ভৱনৰ পৰা আহি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলো। বলক আৰম্ভ কৰো আমাৰ জাৰ্নিটো। আৰু মোক কেমেৰামেন কৰি দিছে সবেই। আৰু এতিয়া আমি গৈ আছো তলত থকা পুখুৰীটোলৈ। আৰু যেতিয়া কামাখ্যা মাৰ ভিতৰলৈ দৰ্শন কৰিবলৈ যোৱা হয়, যেতিয়া এই মন্দিৰটোত আহি আগতে ইয়াতে ভৰি ধোৱা হয় আৰু ধুই গণেশ ভগৱানক প্ৰাৰ্থনা কৰা হয়, কাৰণ গণেশ ভগৱানৰ মূৰ্তি ইয়াতে ৰখা হৈছে। আৰু ইয়াতে ভৰি ধোৱাৰ পিছতহে আমি মন্দিৰলৈ প্ৰৱেশ কৰিবলৈ পাৰিম। আৰু আমি গৈছিলো কামাখ্যা মন্দিৰতে থকা ভোলেনাথ বাবাৰ মন্দিৰ। এয়া চাওক ভোলেনাথ বাবাৰ মন্দিৰ ইমান ধুনীয়াকৈ ফুলেৰে সজাইছে। আৰু এয়া ওপৰ ফালে যে দেখিছে, তেওঁলোকে মন্দিৰৰ ভিতৰ ভাগলৈ দৰ্শন হ'বলৈ যাব আৰু সেইকাৰণে তেওঁলোকে এনেকৈ শাৰী পাতি লাইন লাগিছে। আৰু বহুত দীঘলীয়া লাইন আছে দেই। তেওঁলোকে এই লাইনটোৰে যাওঁতে যাওঁতে বহুত টাইম লাগি যাব আৰু তেওঁলোকে দৰ্শন কৰিব। আমি বাৰু আজি দৰ্শন নকৰোঁ, মই আগতে আপোনালোকক জনালোৱে। এয়া চাওক, তেওঁলোকে এখোজ এখোজকৈ আগবাঢ়ি আছে।
আৰু ইয়াতেও দৰ্শন কৰিবলৈ বহুত মানুহ ৰৈ আছে এনেকৈ আৰু আমি মন্দিৰ ঘূৰি ঘূৰি এইফালে আহিলোঁ মানে ইয়াতে চাকি জ্বলোৱা হয় আৰু ইয়াতে চাকি জ্বলাই কিনে তাৰপিছত দৰ্শন কৰিবলৈ যোৱা হয় আমিও ইয়াতে চাকি জ্বলালোঁ কিন্তু আমি ভিতৰলৈকে নাযাওঁ আৰু দৰ্শন কৰিবলৈ নীলাঞ্চল পৰ্বতত যেতিয়া নীলাঞ্চল পৰ্বতত জ্যোতি জনি পিন্ধিব মই আছোঁ ৰ'বা অলপ ইয়াতে গণেশ বাবাৰ মূৰ্তি আছে আৰু ইয়াতে সকলোৱে নিজৰ মনত মাগি কিনে খুচুৰা পইচা চিপকাই দিয়ে এয়া চা মা কামাখ্যা দেৱীৰ আশীৰ্বাদ লৈ আমি এতিয়া মন্দিৰৰ বাহিৰলৈ ওলাই আহিলোঁ এয়া চিৰিৰে নামি আছোঁ আপোনালোকে মোৰ এই কামৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু নতুনকৈ যোনে যোনে চাই আছে তেওঁলোকেও মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহ'লে মোৰ আৰু আহিবলগীয়া ভিডিঅ' আপোনালোকে পাই থাকিব তেতিয়াহ'লে আজিলৈ এৰিছোঁ আৰু নতুনকৈ এটা ভিডিঅ' লৈ অহাৰ আশাৰে ধন্যবাদ।